নমস্কাৰ। ভাৰতৰ এটা নিয়ম আছে, সেই নিয়মটো হৈছে আপুনি যদি ভাৰতৰ সংবিধানৰ মতেদি নচলে তেতিয়াহ'লে আপোনাক বেআইনী বুলি ভাৰত চৰকাৰে জনাব। মই আজি যিটো বিষয়লৈ আলোচনা কৰিম সেই বিষয়টো আপোনালোকে ভালকৈ শুনিব আৰু শুনি আপোনালোকে নিজেই এবাৰ উপলব্ধি কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব। আপুনি যদি ভাৰতৰ সংবিধানৰ মতেদি একো কামেই যদি নকৰে তেতিয়াহ'লে আপোনাক এইটো বেআইনী বুলি ক'বই। যিকোনো কাম কৰিবলৈ হ'লে বা আপুনি জন্মগ্ৰহণো যদি ইয়াতে ভাৰতত কৰিব লগা হয় তেতিয়াহ'লে ভাৰত চৰকাৰৰ সংবিধান মতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নভুক্ত কৰিব লাগিব। পঞ্জীয়নভুক্ত হ'লেহে বা ৰেজিষ্ট্ৰেশ্যন হ'লে বা ৰেজিষ্টাৰ হ'লেহে আপোনাক মান্যতা দিয়া হ'ব। কিন্তু এনেকুৱা এটা ভাৰতত সংগঠন আছে যি সংগঠনে আজিলৈকে ভাৰত চৰকাৰৰ সংবিধানৰ আইন অনুসৰি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা পঞ্জীয়নভুক্ত আজিলৈকে কৰা নাই। নিশ্চয় আপোনালোকে লাহে লাহে অনুভৱ কৰিব পাৰিছে যে মই কোনটো সংগঠনৰ কথা কৈছোঁ। ভাৰতত সকলোতকৈ ডাঙৰ আৰু শক্তিশালী সংগঠন 1925 চনত ডাক্তৰ হেড গেৱাৰে নাগপুৰত আৰম্ভ কৰিছিল। তেতিয়া ব্ৰিটিছ চৰকাৰৰ ৰাজত্ব আছিল। আৰু আজি মই এই বিষয়টোৰ ওপৰত এইভাৱে আলোচনা কৰিব ওলাইছোঁ যে বিষয়টো অলপ জটিল। কিয় জটিল? যে ব্ৰিটিছৰ সময়ৰ পৰা আজি ভাৰত স্বাধীন হোৱাৰলৈকে সেই সংগঠনটো আজিলৈকে ভাৰতৰ সংবিধানৰ মতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বা ৰেজিষ্টাৰ কৰা নাই নেকি? সেইটোৱে প্ৰশ্ন। আৰু সেই প্ৰশ্নটো মোৰ নহয়, সেই প্ৰশ্নটো হৈছে প্ৰিয়ংকা খৰ্গে যতীন্দ্ৰ সিদ্ধাৰামান। তেওঁ চিঠি লিখি প্ৰশ্ন সুধিছে। আৰু সেই সময়ৰে সংগঠন 1925ৰে সংগঠন আজিও বহুত শান্তিপূৰ্বকভাৱে তেওঁলোকে বহুত শক্তিশালী ৰূপত তেওঁলোকে চলাই গৈ আছে। এতিয়া তেওঁলোকৰ প্ৰশ্নৰ উত্তৰটো তেওঁলোকে দিছে এনেকৈ যে আমাৰ সংগঠনটোৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কৰা নাই, কিন্তু আমি 32টা আমাৰ শাখা বা আমাৰ ভাতৃত্ব সংগঠন আছে, সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যন আছে আইনগতভাৱে। কিন্তু মেইন যিটো সংগঠন, যিটো অৰিজিনেল সংগঠন, সেইটোৰ কিন্তু ভাৰত চৰকাৰৰ তাতে ৰেজিষ্ট্ৰেশ্যন নাই। এতিয়া বাকী 32টা সংগঠনৰ যদি ৰেজিষ্ট্ৰেশ্যন আপুনি ভাৰত চৰকাৰৰ ওচৰত বিচাৰি যায় আপুনি পাব, কিন্তু মেইন সংগঠনটোত আপুনি নাপায়। আৰু সেইবাবে কংগ্ৰেছৰ দিনতো তেওঁলোকে এবাৰ আইন আদালতৰ দৰ্জাত যাব লগা হৈছিল, কিন্তু সংবিধান মতে তেওঁলোকক বেআইনী বুলি ঘোষণা কৰা নাই, তেওঁলোকক মান্যতা দিছে। সেই সময়ত আজি চৰকাৰত নহয়, বহুবাৰ তেওঁলোকক বন্ধ কৰাৰ বাবে হুংকাৰো আহিছিল, কিন্তু বন্ধ কৰিব পৰা নাই। তেওঁলোকে কোনো ধৰণৰ অপপ্ৰচাৰ টাইপৰ সংগঠন নচলায়, খুব শান্তিপূৰ্বকভাৱে, খুব বিনম্ৰতাৰে নম্ৰভাৱে তেওঁলোকে খুব ভালকৈ সেই সংগঠনটো চলাই আজি 1925 চনৰ পৰাই আজিলৈকে ভালকৈ চলাই লৈ গৈ আছে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ এনেকুৱা, তেওঁলোকৰ 32টা সংগঠনৰ সকলো ৰেজিষ্ট্ৰেশ্যন আছে আৰু তেওঁলোকে তেওঁলোকৰ কাম ধুনীয়াকৈ
কৰি লৈ গৈ আছে। তেওঁলোকে ৰাজনীতিক চৰকাৰৰ শাসনভাৰ চলাবৰ বাবে তেওঁলোকে এটা দল খুলি দিছে, সেইটো হৈছে বিজেপি। ছাত্ৰসকলৰ বাবে তেওঁলোকে ABVP খুলিছে, তেনেকৈ 32টা আছে। য়ং জেনেৰেশ্যনৰ কাৰণে BJYM, বিদ্যা ভাৰতী আছে, স্বদেশী জাগৰণ মঞ্চ আছে, লঘু উদ্যোগ মঞ্চ আছে, বিশ্ব হিন্দু পৰিষদ আছে, বজৰং দল আছে, ৰাষ্ট্ৰীয় শিখ সংঘ আছে। সকলোতকৈ ডাঙৰ কথা, তেওঁলোকে সকলো জাতি ধৰ্মৰ মানুহক একত্ৰিত কৰি তেওঁলোকে কিমান চিন্তা চৰ্চা কৰি তেওঁলোকৰ নিজৰ সংগঠনটোৱে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কিন্তু সকলো জাতি ধৰ্মকে একতা কৰি তেওঁলোকে আজিও চলাই গৈ আছে। আপুনি সকলো 32টাত আপুনি সকলো পাব। তাতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকে এনেকুৱা এটা ধৰ্ম, এনেকুৱা এটা জাতি, এনেকুৱা এটা হেৰিক লৈ তেওঁলোকৰ মঞ্চ এটা দিছে। সেই মঞ্চটো হৈছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চ। মুছলিম ৰাষ্ট্ৰীয় মঞ্চ। এতিয়া মই যিটো অৰিজিনেল মেইন খুঁটি, সেই খুঁটিটোৰ মই কথা ক'ব ওলাইছোঁ। সেই খুঁটিটো হৈছে RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক। সেই ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ আজিলৈকে কোনো ধৰণৰ ভাৰত চৰকাৰৰ হাতত ৰেজিষ্ট্ৰেশ্যন নাই। আপুনি যদি বিচাৰিও যায়, তেতিয়াহ'লে তেওঁলোকৰ এই ৰেজিষ্ট্ৰেশ্যন আপুনি নাপাব। ৰেজিষ্ট্ৰেশ্যন নোহোৱাৰ কাৰণে প্ৰিয়ংকা খৰ্গে, যতীন্দ্ৰ সীতাৰামাই চিঠি লিখি প্ৰশ্ন কৰিছে যে 60,000 শাখা, কোটি কোটি টকাৰ সম্পত্তি থকাৰ পিছতো RSS এটা আইনী প্ৰক্ৰিয়াৰ মাজতে পঞ্জীয়ন কৰা নাই কিয়? RSSৰ সঞ্চালক মোহন ভাগৱত ডাঙৰীয়াই নিজেই সেইটোৰ উত্তৰ দিছে যে RSS কোনো ট্ৰাষ্ট NGO পাৰ্টি নহয়। সেইবাবে ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 অধীনত কোনো ধৰণৰ RSSক অন্তৰ্ভুক্ত কৰিব লগা দৰকাৰ নাই। ব্ৰিটিছৰ দিনত আছিল, ব্ৰিটিছৰ পৰাই আৰম্ভ কৰিছিলে। এতিয়া যিহেতু আমাৰ ভাৰত স্বাধীন হোৱা আমাৰ নিজৰ দেশ, গতিকে আমি কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নভুক্ত কৰিব লগা দৰকাৰ নাই। এতিয়া মই যি দুগৰাকী ব্যক্তি প্ৰিয়ংকা খৰ্গে আৰু যতীন্দ্ৰ সীতাৰামনে তেওঁলোকে চিঠি সহকাৰে RSSৰ পৰা প্ৰশ্ন কৰিছিলে, ইমান টকাৰ সম্পত্তি থকাৰ পিছতো আইনগতভাৱে কিয় RSSৰ পঞ্জীয়নভুক্ত নাই, সেইবাবে বহুবাৰ আদালতৰ মজিয়াতো গৈছিলে। মই সেই দুগৰাকী ব্যক্তিক মই জনাওঁ, কাৰণ আৰম্ভণি ব্ৰিটিছৰ সময়তে হৈছিল। আপোনালোকে দুয়োগৰাকী গৈ যদি অনুসন্ধান কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে দুয়ো ব্ৰিটিছৰ যিখন সংবিধান আছিল, ইংলেণ্ডত গৈ আপোনালোকে এবাৰ সেই বস্তুবিলাক চালি জাৰি চাওক, RSS ৰেজিষ্ট্ৰেশ্যন আছে নে নাই। ভাৰতত সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ দৰকাৰ নাই। আৰু আপুনি এবাৰ ইংলেণ্ডত গৈ খবৰ লৈ আহি ভাৰতৰ জনগণক ৰাজহুৱা কৰি দিয়ক। তেতিয়াহে ভাৰতৰ জনগণে আপোনাৰ উত্তৰটোৰ বাবে বাট চাই ৰ'ব। খুব ধুনীয়াকৈ সেই সংগঠনটো চলাই আছে। 32টা সংগঠন, ভাতৃত্ব সংগঠন তেওঁলোকে চলাই লৈ গৈ আছে। তাৰ বাবে মই সকলোকে মোৰ অন্তৰৰ পৰা সকলোকে ধন্যবাদ দিছোঁ, আৰু ভালকে সেই সংগঠনবিলাক চলাই লৈ যোৱাত আমিও সাহস দিম। আমাৰ নৱপ্ৰজন্মই সদায় তেওঁলোকৰ ওচৰত
ওচৰতে থাকিব। ভাল সংগঠন হ'লে আমি সদায় তেওঁলোকৰ লগতে থাকিম। ধন্যবাদ।